দেউ মায়ে আপোনাক কৈ পঠাইছিল যে কেতিয়াও বিধৱাৰ সাজ তুমি নিপিন্ধিবা হাহুৱে মানে শাহুমাৰ কথা এতিয়া মোৰ মা হৈ গ'ল মই তেখেতৰ কথাই কৈছো তেখেতে কোৱাৰ কাৰণে আপুনি নিপিন্ধাকে আছে নে আপুনি নিজেই এক প্ৰতিবাদী সত্ৰা যে আপুনি তাৰ দুৰ্ঘুৰ বিৰোধী যাৰ কাৰণে বগা সাজ মই কিয় পিন্ধিম নিপিন্ধো মই তাৰ মানে মই যেনেকুৱা ধৰণৰ ছোৱালী এজনী মই বিধৱা বগা সাজযোৰ পিন্ধি মই ঘূৰি ফুৰিব লাগে হে তেনেকুৱা এটা কথাক তাৰ মানে মই বিশ্বাস নকৰো কোনোবাই এইখন সমাজত আপোনাৰ তেনেকুৱা কাপোৰক লৈ বা আপোনাৰ সেই ব্যক্তিত্বক লৈ কোনোবাই প্ৰশ্ন কৰিছে নেকি বা আপুনি কেতিয়াবা দুখ পাবলগীয়া হৈছে নেকি বাৰবাৰ হৈছে মোৰ স্বামী ঢুকাইছে এবাৰ কিন্তু মই বিধৱা হাজাৰ বাৰ হৈছো হাজাৰ বাৰ হৈছো মই বিধৱা মই মোৰ স্বামী যোৱাৰ পিছত 3 দিনৰ দিনাখন তিলনিৰ পিছদিনাখন চতুৰ্থী দিনাখন আমাৰ ঘৰলৈ প্ৰয়াত ৰতন লহকৰ দেৱ তেতিয়া জীয়াই আছিল ৰতন বৰ্তা আৰু বৰ্মা আহিছিলে আহি পেলাই বৰতীয়া দিবলৈ আহিছিলে নামনি অসমত জাসা বুলি কয় জাসা দিবলৈ আহিছিলে তাৰপিছত আহোতে দুয়োজনে হাতজোৰ কৰি মোৰ শহুৰক অনুৰোধ জনাইছিলে যে আমাক উদ্ধাৰ কৰক এইখাৰ কথাই কৈছিল আমাক উদ্ধাৰ কৰক তেতিয়া মোৰ শহুৰে সুধিলে কি হ'ল মানে কি কথা তেতিয়া মানে ক'লে কাৰণ মোৰ শহুৰহতে এইবোৰ কথা নেজানে যে ভ্ৰাম্যমানত যিয়ে নহক ঘৰত আমি যাবই লাগিব আৰু মই সেইখাৰ কথা মই উত্থাপন কৰা নাছিলো বা মই ক'ব পৰাৰ মানসিক অৱস্থাত সেইকিনিত নাছিলো মোৰ সন্মুখতে বৰ্মায়ে মোৰ শহুৰক